আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ গাহৰি মাংসৰ ৰেচিপি। ইয়াত আছে আপোনাৰ পিঁয়াজ, আলু আৰু এইফালে আছে জলকীয়া, নহৰু, আদা, জালুক, ৰংগুই, নিমখ এনেকৈ আছে ইয়াত। আৰু এইফালে আছে আপোনাৰ পেকেট মানে পাউডাৰ মছলা। আৰু এইফালে মাংসটো যিহেতু বইল হৈ গ'ল, গতিকে ইয়াক আমি নমাই থওঁ এতিয়া বৰ্তমান। আৰু ইয়াত তেল মছলা দি আমি মাংসটো সানি ল'ম বৰ্তমান। ইয়াত আমি বৰ্তমান এড কৰিম অলপমান নিমখ, সোৱাদ অনুসৰি আৰু। তাৰপাছত ইয়াত আছে আপোনাৰ হালধি গুড়া অলপ দি ল'ম আমি। অলপ পিঁয়াজ দিম কাটি থোৱা। আৰু আদা, নহৰু, জালুক, জলকীয়া গুড়াটো অলপ ইয়াত দি দিম আমি। আধা দিম, আধা ৰাখি থ'ম। আৰু এতিয়া বৰ্তমান পেকেট মছলাবোৰ আমি দি ল'ম। আৰু অলপমান মিঠাতেল দি ল'ম আমি ইয়াত। আৰু এতিয়া ধুনীয়াকৈ সানি লওঁ, দেখুৱাই আছোঁ, আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। কেৰাহীত অলপমান মিঠাতেল দি লৈছোঁ আমি। মছলা এইখিনি সেই পিছত দিম ন, একে লাষ্টত দিম সেইখিনি মছলা। এতিয়া তেলত দিব, পিঁয়াজখন দিলে আৰু আনফালে তেল গৰম হৈ গৈছে যিহেতু, আমি এতিয়া পিঁয়াজ ঢালিম আৰু অলপমান মছলাটো পিছত দিম বাৰু। আৰু এতিয়া আদা, নহৰু গুড়াটো আমি ঢালিম। আৰু শেষত আমি মাংসটো দি দিওঁ এতিয়া বৰ্তমান তেলত।
আৰু শেষত আমাৰ মাংস হৈ গৈছে ৰেডি।